ডিফুৰ সাংবাদিক নগেন বৰাৰ বাবে সাংবাদিক পেঞ্চন আঁচনি লাভ। নগেন বৰা কাৰ্বি আংলং তথা অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক। অসম চৰকাৰে এইবেলি ৭২ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সাংবাদিক পেঞ্চন আঁচনিৰ অধীনত ২০১৮ আৰু ১৯ বৰ্ষৰ বাবে ৰাজ্যখনৰ ২০ গৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিকৰ নাম তালিকাত ডিফুস্থিত সাংবাদিক নগেন বৰাৰ নাম উক্ত পেঞ্চনৰ বাবে ঘোষণা কৰে। এই ক্ষেত্ৰত পাহাৰীয়া জিলাখনৰ সংবাদ জগতৰ এগৰাকী পুৰুষা ব্যক্তি নগেন বৰা দেৱক অসম চৰকাৰে বিচক্ষণতাৰ পৰিচয় দাঙি ধৰাত জিলাখনৰ সাংবাদিক সন্থাই সন্তুষ্টি এইখিনিতে এষাৰ কথা ক'ব বিচাৰোঁ। ধৰক সেই সময়ত আপুনি তেতিয়া চন্দ্ৰপ্ৰসাদ শইকীয়াৰ দিনত কি আছিলে চন্দ্ৰপ্ৰসাদ শইকীয়া তেওঁৰ সম্পাদনাত যিহেতু আপুনি প্ৰথম সংবাদ জগতত ভুমুকি মাৰিছিলে, গতিকে সেই সময়ৰ সাংবাদিক বা সেই সময়ৰ সংবাদ আৰু এতিয়াৰ সংবাদ যিসকল সাংবাদিক মানে ইয়াৰ মাজত আপুনি কি পাৰ্থক্য দেখিবলৈ পাইছে? পাৰ্থক্য মানে সেইটো একেষাৰতে ক'বলৈ গ'লে দিন ৰাতি তফাত। হয় হয়, কাৰণ তেতিয়া এটা বাতৰি পৰিৱেশন কৰিলে চৰকাৰে ক্ষিপ্ৰ গতিত ব্যৱস্থা গ্ৰহণ কৰিছিল। তেতিয়া হয়, কিন্তু সেইটো পৰম্পৰা AGP ক্ষমতালৈ অহাৰ আগলৈকে আছিল। অসম গণ পৰিষদ অহাৰ পিছৰ পৰাই সেই ব্যৱস্থাটো নোহোৱা হ'ল। এতিয়া মানে এনেকুৱা হৈছে সংবাদ পৰিৱেশনৰ নামত মানে সংবাদ পৰিৱেশন কৰিহে টকা হৈছে। চৰকাৰে তেনেকুৱা মানে ব্যৱস্থা মানে ক্ষিপ্ৰগতিত ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নাযায়। আৰম্ভ কৰোঁ পেঞ্চন আঁচনিটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৭ চনৰ পৰা আৰম্ভ কৰিছিল। বাতৰি কাগজত বিজ্ঞাপন পাই মই দৰখাস্ত দিছিলোঁ আৰু দৰখাস্তখন মই কাৰ্বি আংলং জিলাৰ জনসংযোগৰ মাধ্যমেৰে আবেদন কৰিছিলোঁ, কিন্তু জনসংযোগৰ সঞ্চালকৰ কাৰ্যালয়ত আবেদন পত্ৰ পোৱা নাই পোৱাগৈ বুলি জনালে। যোৱা বছৰ আৰু তেতিয়া মোক ক'লে যে আপুনি অহা বছৰ এপ্লাই কৰিব, আপুনি পোৱাটো প্ৰাপ্য। হয়, সেইকাৰণে মই এইবাৰো সেই একেধৰণে বিজ্ঞাপন দিছিলোঁ আৰু মই জনসংযোগৰ মাধ্যমেৰে পঠাইছিলোঁ আৰু কিবা এটা তাতো মোৰ এজ চাৰ্টিফিকেট লৈ ডেট অফ বাৰ্থ চাৰ্টিফিকেট নিদিয়াৰ কাৰণে এটা আপত্তি আহিল আৰু মই নিজে গৈ সেইটো কোৰ্ট এফিডেভিট দি সম্বোধন কৰি দিয়াত এইবাৰ পেঞ্চনটো পাবলৈ সমৰ্থ হ'ল। এইবাৰ যে আপুনি পেঞ্চন পাবলৈ সমৰ্থৱান হৈছে, যোৱাবাৰ যিহেতু নাপালে, তেওঁলোকে আপোনাৰ যিটো এপ্লাই কাকতখন নাপালে বুলি ক'লে, গতিকে এইবাৰ যিটো পাইছে আপুনি পালে যে এইবাৰ, গতিকে আপুনি কিবা ক'ব বিচাৰে নেকি অসম চৰকাৰক? তেনেকৈ অসম চৰকাৰক ধন্যবাদ দিছোঁ এইকাৰণে, কাৰণ অসমত ভাৰতবৰ্ষত মই পৃথিৱীৰ অন্য উন্নয়নশীল দেশবোৰৰ কথা নকওঁ, আমাৰ ভাৰতবৰ্ষত কাকত গোষ্ঠীয়ে সাংবাদিকসকলক যিখিনি সুবিধা দিয়ে, অসমৰ সংবাদ জগতৰ মালিক গোষ্ঠীয়ে সেইখিনি সুবিধা নিদিয়ে। মই যি সময়ত 1963 মই সংবাদ জগতত প্ৰৱেশ কৰোঁ আৰু মোৰ প্ৰথম বাতৰি কাকতখন আছিল প্ৰয়াত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত প্ৰকাশিত 3 দিনীয়া বাতৰি কাকত আছিল এইখন, অসম বাতৰি বুলি।
সেইখনৰ আৰম্ভ। পৰৱৰ্তী কালত মই অমান বৰগোহাঁইৰ সম্পাদনাত প্ৰকাশিত সাপ্তাহিক নিউজত আৰম্ভ কৰোঁ। আৰম্ভ কৰি সেইকেইখন আছিলে সাপ্তাহিক, আৰু তাৰপিছত মই 1969 ডিফুৰ পৰা বিকাশ তেৰণ, NE 365 লাইভ।